বিহুৰ কৰ্মশালাৰ বাবে আহিছিল শিল্পীৰ দলটো আৰু সেই সময়তে লকডাউনৰ বাবে ৰংমহলৰ এটি ভাড়াঘৰত আবদ্ধ হৈ পৰে শিল্পীকেইগৰাকী তীব্ৰ আৰ্থিক সংকটত পৰা শিল্পীৰ দলটোক দুবেলা দুমুঠি খাদ্যৰ যোগান ধৰিছে ঘৰৰ মালিকে শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাই উৎসাহিত কৰিছে শিল্পীকেইজনক কাৰণ এমাহৰ পিছত ঘৰলৈ ঘূৰি যাব পাৰিব তেওঁলোক আৰু শিল্পীকেইগৰাকীৰ সৈতে আছে আমাৰ সাংবাদিক দিগন্ত বৰদলৈ আমি গৈছো দিগন্ত বৰদলৈৰ ওচৰলৈ মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ৰংমহলত আৰু ৰংমহলৰ এটা ভাড়াঘৰত অসমৰ এটা আগশাৰীৰ বিহুৱা দল আবদ্ধ হৈছে তেওঁলোক ভাড়াঘৰত আছে মই পোনপটীয়াকৈ দেখুৱাইছো এয়া হৈছে ৰাজ্যৰ এটা আগশাৰীৰ বিহুৱা দল কিন্তু দেশ থকা ৰাজ্যত যেহেতু হঠাতে লকডাউন কৰি দিয়া হ'ল লকডাউন কৰি দিয়াৰ পিছত উত্তৰ গুৱাহাটীৰ এটা ভাড়াঘৰত এনেধৰণে আবদ্ধ হৈছে ৰাজ্যৰ এটা আগশাৰীৰ বিহুৱা দল বিহুৰ সময়তে তেখেতসকল আহিছিলে ইয়াতে আখৰা কৰি আছিলে কিন্তু হঠাৎ লকডাউন হৈ যোৱাৰ পিছত তেওঁলোক এনেধৰণে ভাড়াঘৰত আবদ্ধ হৈ আছে মই দেখুৱাইছো প্ৰতিজনৰে প্ৰতিজনে একোটাকৈ ঢোল লৈ আছে আৰু তেওঁলোকে বিহুৰ আখৰা কৰি থকাৰ সময়তে যেহেতু লকডাউন হ'ল লকডাউনৰ পিছত উত্তৰ গুৱাহাটীত এনেধৰণে আবদ্ধ হৈছে তেওঁলোকৰ পৰিয়ালৰ লগত কোনো ধৰণৰ যদিও ফোনত যোগাযোগ হৈছে তেওঁলোকে ঘৰলৈ যাব পৰা নাই এই দৃশ্য মই দেখুৱাইছো আৰু বিশেষকৈ এই ভাড়াঘৰৰ মালিকে তেওঁলোকক কৃপাৰ দৃষ্টিৰে চাইছে তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছে কিন্তু তেখেতসকলৰ মাজত যথেষ্ট অসুবিধাও হৈছে কিন্তু তেওঁলোক ঘৰলৈ যাব পৰা নাই মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছো অসমৰ এটা আগশাৰীৰ বিহুৱা দল আজিৰ তাৰিখতো তেওঁলোক উত্তৰ গুৱাহাটীৰ ৰংমহলত এটা ভাড়াঘৰত এনেধৰণে আবদ্ধ হৈ আছে মই তোমাৰ লগত কথা পাতিছো ঘৰ ক'ত আছিল গোলাঘাট থানা কলনী বিহু সম্পৰ্কীয় কাৰণে আহিছিলো এখেতে মাতি আনিলে যিহেতু প্ৰতি বছৰে তেখেতৰ লিহিৰ নটহ্য বিহু গ্ৰুপত এইবাৰ মোক ঢোলৰ কাৰণে মাতি আনিলে আহিলো আহি পেলাই ৰিহাৰ্চলো হ'ল তাৰপিছত সকলো এতিয়া বন্ধ একচুৱেলি যিটো কাৰণে লকডাউন দিছে আমি বেয়া পোৱা নাই লকডাউন দিয়াৰ কাৰণে কাৰণ যিটো ভাইৰাছ মহামাৰী ভাইৰাছ বহুতো মানুহ মৃত্যুমুখত পৰিছে তো তাৰ কাৰণে বেয়া পোৱা নাই কিন্তু এইটো মনত পৰি আছে ঘৰলেতো যথেষ্ট মনত পৰিছে বাৰু কিন্তু ঘৰৰ নিচিনা একো হ'বই নাই না মনত পৰিছে পৰিছে মায়ে ফোন কৰি মাতিয়ে আছে কিন্তু এতিয়া তেওঁৰ তাত পাতো গম পাই ধৰক ইয়াৰ পৰিস্থিতি খোৱা বোৱা কেনেকৈ কৰিছে খোৱা বোৱা ইমান অসুবিধা হৈছে তাৰ মাজতো আমাৰ ঘৰৰ মালিক আমাৰ বন্ধু বুলিয়ে কৈছো ককাই ভাই নিচিনা যথেষ্ট সহায় কৰিছে ওচৰ চুবুৰীয়া সহায় কৰিছে যিহেতু তাৰ মাজত তোমাৰ ঘৰ ক'ত আছিল মোৰ ঘৰ নমস্কাৰ মোৰ নাম চিনিথুমণি বৰদলৈ মোৰ ঘৰ মৰিগাঁও ইয়াত আপোনাৰ বিহু মাৰিবলৈ আহিছিলোঁ তাৰপিছত মোক আহিব নিদিয়ে ঘৰৰ পৰা মানে কৈছে এবাৰ এই বছৰটো যাব নালাগে ঘৰতে থাক মই কৈছোঁ নাই মোক মাতিছে যোৱা বছৰ যিটো দলত মাতিছিলে এবাৰ আকৌ সেইটোতে মাতিছে তাৰপিছত মোক বহুতবাৰ মানা কৰিছিলে আহিব নালাগে তাৰপিছত মোক বহুত মনত পৰিছে হয় বহুত মনত পৰিছে তাৰপিছত বহুত বাধা কৰিছিলে আহিব নিদিয়ে তাৰপিছত মোৰ মনটো নৰখিল বিহু মাৰিবলৈ আহিলোঁ অহাৰ পিছত এতিয়া ফচি আছোঁ যাব পৰা নাই ঘৰলৈ এনেধৰণে আবদ্ধ আছে উত্তৰ গুৱাহাটীত অসমৰ এটা আগশাৰীৰ বিহুৱা দল তাৰ মাজতে আপোনাক সুধিছো ক'ত আছিল ঘৰ দিগন্ত বৰদলৈ লকডাউনৰ ফলত দৰ্শনাৰ্থী